কলেজ অহাৰ সময়ত বাটেৰে লগৰটো লগ পালোঁ তাৰ বাইকতে উঠি মই কলেজলৈ আহিলোঁ কলেজৰ ক্লাছকেইটা কৰি তাৰপিছত মই ৰুমত গ'লোঁ ৰুমত মোৰ লগৰ এটা আছিল তাৰ স্কুটিতে অলপ ওলাই আহিলোঁ মানে কলেজৰ পৰা দিয়া কিছুমান নোটছ জেৰক্স কৰিব লগা আছিল সেইবাবে জেৰক্স কৰিবলৈ অলপ ওলাই আহিলোঁ জেৰক্স কৰি দিয়া দোকানীজন কিছুমান কামত ব্যস্ত আছে গতিকে মই অলপ ওপৰলৈ আহিলোঁ মানে জেৰক্স দোকানখনৰ ওপৰলৈ আহি চাইছোঁ ক'ত কি আছে এফালে ওপৰৰ পৰা তললৈ মন কৰিলে দেখিবা যান বাহনৰ হুলস্থুল আনহাতে ইফালে সিফালে চৰাই চিৰিকটি মাত আৰু তাৰ মাজে মাজে আছে সেই ডাঙৰ সৰু ঘৰবোৰ আৰু এনেকৈ মই ইয়াত কিছু সময় থাকি তললৈ নামি যাওঁ মানে এতিয়া মই যিটো কামৰ বাবে আহিছিল সেইটো কাম কৰি লওঁ আৰু এইফালে তেখেতে জেৰক্স কৰি আছে মানে টোটেল 12 খিলামান জেৰক্স কৰিব লগা আছে এখিলা দুখিলাকৈ প্ৰায় 13 খিলা জেৰক্স কৰি ল'লোঁ আৰু এটা মই কথা কৈ দিছোঁ এই যে মই যে জেৰক্সখিনি কৰিছোঁ মই পইচা নিদিওঁ মানে ফ্ৰীকে কৰিছোঁ মানে মোৰ চিনাকি দাদাজন থাকে গতিকে দাদাজনে মোৰ পৰা পইচা নলয় জেৰক্সখিনি কৰি মোৰ ৰুমত আহি দৰ্জাখন মাৰি মই আকৌ এইফালে ওলাই আহিলোঁ বাই নেক্সট টাইম নিবলৈ আকৌ লগ পাই আছোঁ